স্যার মোক বচাই লওক স্যার প্লিজ স্যার মোক বচাই লওক স্যার ঐ কিয় চিঞৰি আছ স্যার মোক মাৰি পেলাব স্যার মোক বচাই লওক স্যার প্লিজ স্যার মোক বচাই লওক স্যার তোক কোনে মাৰি পেলাব স্যার এখন কি স্যার এখন কটা হাত স্যার মোক বচাওক স্যার এখন কটা হাতে তোক মাৰিব হয় স্যার এখন কটা হাতে তোক মাৰিব বিচাৰিছে নাজানো স্যার মোক খেদি পুৰিছে স্যার এখন কটা হাতে মোক বচাওক স্যার কনষ্টেবল স্যার তুমি বাহিৰত চাই আহা স্যার বাহিৰত দেখোন কোনো নাই ভয় খাব নালাগে পানী গিলাচ খাই ল আৰু কোন তই এজন ভাল ডাক্তৰক দেখা এইটো মোৰ ফোন নম্বৰ ভয় লাগিলে মোক ফোন কৰিম ঠিক আছে স্যার ঠিক আছে স্যার কনষ্টেবল স্যার তুমি আৰু ঘৰত থৈ আহা ঠিক আছে স্যার যা ঠিক আছে ধন্যবাদ স্যার হয় স্যার গৈছো স্যার হয় স্যার ঐ তই এতিয়া ঘৰলৈ অকলে যাব পাৰিবি নহয় পাৰিম স্যার মই এতিয়া থানালৈ যাব লাগিব মোৰ আৰু এটা কেছ আহিছে তই যাগৈ ভয় কৰিব নালাগে ঠিক আছে স্যার ঠিক আছে আচ্ছা এই ঘটনাটো প্ৰথমতে কোনে দেখিছে আমিতো গম নাপাম এই শুনা মতে সৰু ছোৱালী এজনী ভালকে জানে বুলি মই গম পাইছোঁ আচ্ছা ছোৱালীজনী ক'ত আছে আপুনি মোক দেখাই দিব পাৰিবনে তুমি তাৰমানে সকলো দেখিছা ভয় কৰিব নালাগে চিন্তাৰ একো কাৰণ তুমি ভয় নোকোৱাকৈ ধুনীয়াকৈ মোক তুমি কি দেখিছা মোক কৈ দিয়া তোমালোকে যদি আমাক সহায় নকৰা আমাক সহায় কৰিব কোন কোৱা আমাক ছাৰহঁতক সকলো কথা কৈ দিয়া একো ভয় কৰিব নালাগে কম মই ছাৰ যিদিনা মই খৰি কাটি আছিলোঁ সেইদিনা ছাৰ আপুনি বিশ্বাস কৰেনে এখন কটা হাতে মানুহক হত্যা কৰিব পাৰে আমি যিমান সহজভাৱে ভাবিছোঁ এই কেছটো সিমান সহজ নহয় বুজিছা এই কেছটোত এটা ডাঙৰ ৰহস্য সোমাই আছে আচ্ছা তুমি এটা কাম কৰা পাঠক ছাৰ এই বডিটো পোষ্টমৰ্টমলৈ পঠিয়াই দিয়া ঠিক আছে ছাৰ পাঠক পাঠক ছাৰ এজেহাৰখন লৈ আহ আনিছোঁ ছাৰ এইখন ছাৰ হেল্ল' হয় মই অচি কলিতাই ক'লোঁ হোৱাট
মোৰ দাদাক মাৰি পেলালে এতিয়া কি হ'ব? আচ্ছা কোনে মাৰিলে? এখন কটা আগতে এজনক মাৰিলে আৰু আজি মোৰ দাদা শেষ কৰি পেলালে ছাৰ। দাদা আপোনাৰ দাদাৰ কোনোবা শত্ৰু আছিল নেকি বা নলে গলে লগা ভাল বন্ধু? কিন্তু ইহঁতৰ নলে গলে লগা বন্ধু 5জন আছিল। 2জনটো কটাতে মাৰি পেলালে আৰু এজন ছাৰ নিৰুদ্দেশ হৈ আছে। এই নিৰুদ্দেশ হৈ থকাজনৰ নাম কি? নিৰুদ্দেশ হোৱাজন ছাৰ নীলোৎপল চলিহা। নীলোৎপল চলিহা। এখন কটা হাত। এখন কটা হাত। কি এই কটা হাত? পাঠক, পাঠক। হয় ছাৰ, এই নিৰুদ্দেশ হোৱা এফআইআৰটো লৈ আহক। আহিছোঁ ছাৰ। এইখন ছাৰ। নীলোৎপল চলিহা। তিনিজন এতিয়ালৈকে নাই আৰু 2জন আছে। ইহঁতক ধৰিব পাৰিলে সকলো ওলাই গ'ল। এই কটা হাতৰ ৰহস্য। হেল্ল', কি হ'ল ছাৰ? আকৌ এটা হত্যাকাণ্ড, আকৌ এখন কটা হাত। এই কটা হাতৰ ৰহস্য যদি আমি উলিয়াব নোৱাৰো, এই ৰহস্য হৈ থাকি যাব। আৰু এজন ছাৰ, আপোনালোকে যে কটা হাতৰ কেছটো চাই আছে, তাৰে অন্তিমজন বন্ধুৱে আজি কলিকতাৰ পৰা গাঁৱলৈ আহি আছে। আপোনালোকে লগ কৰিব পাৰে। নিশ্চয় লগ কৰিম আৰু আপোনাক ধন্যবাদ জনাইছোঁ আপুনি আমাক সহায় কৰাৰ কাৰণে। আমি লগ কৰিম আমাৰ নিজৰ প্ৰক্ৰিয়াৰে।
তোক মই এটা কথা সুধিম, এই কটা হাতখনে তহঁতক কিয় এনে কৰি আছে? সঁচা কথা কবি, আৰু যদি নকওঁ তেনেহ'লে আমি বেলেগ ব্যৱস্থাও কৰিব জানো। কম ছাৰ, কম, সকলো কথাই কম ছাৰ। হাতখনে কিয় আমাৰ লগত এনেকুৱা কৰি আছে, সকলো কথাই কম ছাৰ। তেনেহ'লে শুনক, কি নদ, কি নদী, কি পাহাৰ, কি ভৈয়াম, কি দিন, কি ৰাতি। Om Kring Krung Kring Krang Krang Swaha